मसलपुर प्रेस क्लाबनि जीथि 2 बोसोरारि जथुम्माया थुंगेबाय। बाक्सा जिल्लानि सदर मसलपुराव दिनै मसलपुर प्रेस क्लाबनि जीथि 2 बोसोरारि जथुम्माया गाहामैनो जोबलाङो। जथुम्मानि नैथि साननि हाबाफारि बायदियै दिनै फुंनि 10 रिंगायाव मान बावनाय आरो 11 रिंगानिफ्राय जथुम्मानि गेवलां मेल जागायो। कार्तिक दासनि आफाद दैदेननायाव बे गेवलां मेलखौ बेखेवनानै होयो बिश्वजित दासआ। लोगोसेयैनो बे गेवलां मेलाव थांखि जानाय बुंथिगिरि आलासि महरै बाहागो लायो गागि खौरांगिरि अनुपम चक्रवर्तीआ। जर'खा आलासि महरै आसामनि केबिनेट मन्त्रि उर्खाव ब्रह्मआ बाहागो लायो। गेवलां मेलाव गोबां मेलेमजिबि आलासिफोरखौबो बाहागो लानाय नुनो मोन्दों। আজি যিটো মসলপুৰ প্ৰেছ ক্লাবৰ সৌজন্যত যিটো দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰা হৈছে, যোৱাকালিৰ পৰা হৈছে বুলি আমি জানো। আহি পেলাই ভাল লাগিছে আৰু অসমৰ কিছুমান আগশাৰীৰ সাংবাদিকসকলৰ লগত লগ পাইছোঁ আৰু সাংবাদিক সন্থাৰ লগত এই অঞ্চলৰ কিছুমান বিশিষ্ট ব্যক্তিসকল জড়িত হৈ আছে, এইটো দেখি পেলাই ভাল লাগিছে। আৰু এটা মূল্যাংকন হোৱাৰ প্ৰয়োজন। আমি যিটো প্ৰফেশ্যনত থাকোঁ, সাংবাদিকটো হ'ল যে সাংবাদিকতাটো যেতিয়া ৰাজহুৱাভাৱে যায় তেতিয়া আমি চৰকাৰৰ ভুলবিলাক আঙুলিয়াই দিব লাগে। সমাজৰ কিছুমান সংগঠন নেতা আৰু সমাজখনত যিসকলে নিয়ন্ত্ৰণ কৰি আছে সেইসকলৰ ক'ৰবাত ভুল থাকি গ'ল নেকি, ভালটো ক'ৰবাত হৈছে নেকি। কিন্তু এনেকুৱা অধিৱেশনত আত্মমন্থনৰ এটা সুযোগ পায় যে আমি যিটো কৰি আছোঁ সেইটো ঠিকেই গৈছেনে নাই, আৰু সেইটো হ'লে মানে পাৰফেকশ্যনত আহি যায় মই ভাবোঁ। তো এই অধিৱেশনে এটা সুযোগ দিছে চবৰ মাজত এটা আত্মসমালোচনাৰো আৰু ভৱিষ্যত দিশত মফচলীয়া সাংবাদিকসকলে ভৱিষ্যত কেনেকৈ আগবাঢ়ি যোৱা যায় ইয়াৰ এটা সুযোগ দিছে। মই ইয়াৰে এজন বিধায়ক হিচাপে, এজন মন্ত্ৰী হিচাপে কাম কৰি আছোঁ। যোৱা 2 বছৰত বহুতখিনি উন্নয়নৰ কাম কৰিবলৈ চেষ্টা কৰিছোঁ। 2-2.5 বছৰত আগন্তুক মানে প্ৰায় 5-6 মাহমান যিটো আহিব লগা আছে, তাৰে ভিতৰত প্ৰায় 100 কিলোমিটাৰমান ৰাস্তা নিৰ্মাণ কৰা হ'ব মোৰ সমষ্টিৰ ভিতৰত। আৰু এটা জিলা পৰ্যায়ৰ যিটো এটা ক্ৰীড়া প্ৰকল্প, সেইটো অতি সোনকালে মুখ্যমন্ত্ৰীয়ে আহি পেলাই ফাউণ্ডেশ্যন দিব, এইখিনি কথাও আলোচনা চলি আছে। অংগনবাড়ী চেণ্টাৰ অলৰেডি আমি 11টা কমপ্লিট কৰিছোঁ, 30টা কাম কৰি আছে, আকৌ নতুনকৈ 40টা আহিব। প্ৰায় 81টা মডেল অংগনবাড়ী চেণ্টাৰ ইয়াত স্থাপন হ'ব। তাৰ বাহিৰেও বিভিন্ন দিশত উন্নয়নৰ কাম কৰিবলৈ চেষ্টা কৰা হৈছে। ছয়েল কনজাৰ্ভেশ্যনত যথেষ্ট অন্যান্য সমষ্টিৰ তুলনাত ইয়াত বেছিকৈ মই নিজে মানে এই ডিপাৰ্টমেণ্টটো চাওঁ বুলি স্কিমবিলাক ধৰি থকা হৈছে। সমষ্টিক মই অন্যায় কৰিবলৈ যোৱা নাই, কিন্তু আজি বিশেষ এটা প্ৰসংগত মই আহিছোঁ যেতিয়া, আশা কৰোঁ যে এটা ষ্ট্ৰং এটা মিডিয়া থাকক এটা সমষ্টিত আৰু এটা জিলাত মফচলীয়া সাংবাদিকসকলৰ ভূমিকা অলপমান সক্ৰিয় হওক। কিন্তু তাৰ মাজতে যিটো ছ'চিয়েল মিডিয়াৰ এটা প্ৰত্যাহ্বান আহিছে, তাৰ লগতো মিলাই ছ'চিয়েল মিডিয়াকো এটা নৈতিকভাৱে এটা নিয়ন্ত্ৰণত আনিবৰ কাৰণে মেইনষ্ট্ৰীম মিডিয়াৰ সংবাদকৰ্মীসকলে এটা এৱাৰনেছ আৰু মটিভেশ্যনৰ এটা প্ৰয়োজন হৈছে। নহ'লে ভৱিষ্যত সাংবাদিকতা এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে। এইটো মই আহ্বান জনাইছোঁ। আৰু মই ধৰিম ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যম যথেষ্ট মানে বিহেভিয়াৰেল এটা ডিফাৰেঞ্চ আছে। তাৰমানে এইটো ইণ্ডিভিজুৱেল হয়, আনএকাউণ্টেবল। আৰু মেইন ষ্ট্ৰীম বুলি যিটো কৈছোঁ আমি, ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়া, এইটো সদায় একাউণ্টেবল হয়। একাউণ্টেবল টু ল', একাউণ্টেবল টু কোৰ্ট, একাউণ্টেবল টু প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া, একাউণ্টেবল টু ছ'চাইটি। কিন্তু আমাৰ ছ'চিয়েল মিডিয়া পৰ্টেল একাউণ্টেবলটো নাই, তেওঁলোকে একাউণ্টেবল নহয়। গভমেণ্টে যিয়ে ব্যৱস্থা নলওক কণ্ট্ৰল নহ'ব, মই এইবিলাকৰ বিশ্বাস নকৰোঁ। কিন্তু এটা মবিলাইজ লৈ পেলাই কৰি যাব লাগে। এটা সংস্কাৰ আনিবৰ কাৰণে আমি এৱাৰনেছ আৰু মটিভেশ্যনটো বিৰাট প্ৰয়োজন হৈছে। চৰকাৰে সময়ে সময়ে ল'ব ইয়াৰ পৰা আলোচনা হোৱা নাই। নিশ্চয় এটা নিয়মটো থাকিব লাগে ৰেগুলেটৰী, কাৰণ সংবাদ মাধ্যমৰ ওপৰত
আজিলৈকে যিবোৰ আইন আছে এইটো ৰেগুলেটৰী আইন আমি এনেকৈ ডাইৰেক্ট গভমেণ্টে কোনো মিডিয়াৰ ওপৰত কণ্ট্ৰল নকৰোঁ এটা ব্যৱস্থা থাকিব লাগে যেনেকৈ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া পৰ্টেলৰ ওপৰত কিবা এটা বডিক কৰিব পৰা যায় নেকি এইটো এনে এটা আলোচনা পৰ্যায়ত আছে কিন্তু আজিলৈকে কোনো সিদ্ধান্ত হোৱা নাই আক্ৰমণ কৰা বা অন্য কোনোবাক আক্ৰমণ কৰা এইটো যে পাৰ্ট অফ ভাইলেঞ্চ আৰু আমাৰ সমাজ আৰু আমাৰ গণতন্ত্ৰই যথেষ্ট মানে টলাৰেঞ্চ আছে সহ্যশীল সহনশীল আৰু কেনেকৈ মাৰধৰ কৰাটো কোনেও সমৰ্থন নকৰে আৰু সাংবাদিকসকলক আক্ৰমণ কৰা যি ভুল আছিল নে শুদ্ধ আছিল সেইটো পিছত জাজ কৰিব তথাপিও এনেধৰণৰ মাৰধৰ কৰা বা আক্ৰমণ কৰাটো নিন্দনীয় थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सलाद लानो हागोन